এনেধৰণৰ ব্যক্তি সকলোৰে জীৱনত আছে। ৭০ বছৰ বয়সত তুমি কাৰোবাক কথা ক'ব পৰা হ'ব লাগিব। আৰু বৰ্তমান মই জাপানৰ টকিঅ'ত গৱেষণা কৰি আছো। নমস্কাৰ, কি খবৰ সকলোৰে? ভালনে? আশা কৰোঁ সকলোৰে ভাল। আপোনালোকে হয়তো টাইটেলটো দেখি গম পাইছে আজি ভিডিঅ'টো কেনেধৰণৰ হ'ব। ইয়াত মই কোনো ব্লগিং নাইবা কুকিঙৰ একো এটা মই লৈ অহা নাই ভিডিঅ'। লৈ আহিছোঁ কিছুমান মধুৰ স্মৃতি বুলিয়ে ক'ব লাগিব, কিছুমান এনে বিশেষ ব্যক্তি যিসকলৰ লগত কথা পতা নহয় কিন্তু দেখা মাত্ৰকে যে বুকুখন ইমান বিষায়, ভালো লাগে, তেনে কিছুমান মই মুহূৰ্ত কেপচাৰ কৰি থোৱা হৈছিল আৰু ৰেকৰ্ডিং কৰি থোৱা হৈছিল, তাকে আপোনালোককো দেখাব বিচাৰিছোঁ। অঞ্জিমাক মই ধন্যবাদ দিছোঁ এই চেনেলৰ জৰিয়তে। আচলতে ভিডিঅ'টো দুদিনমান আগৰে হয়, মই আপলোড কৰোঁতেহে কিছু পলম হ'ল। কেনেদৰে ভিডিঅ'টো আগখিনি পিছখিনি কেনেদৰে লগাম তাকে মই ভাবি অলপ কনফিউজ হৈ আছিলোঁ। মোৰ লগৰ আমি সৰুৰ পৰা একেলগতে পঢ়া 3জনীমান মোৰ লগৰে ভিডিঅ' ক্লিপ দুটামানো দিলে আৰু জুমত আমি আমাৰ স্কুলৰ সন্মানীয় প্ৰিন্সিপাল বাইদেউ মাজনী মিছৰ লগতো কথা পাতিছিলোঁ জুম এপত। তাৰো কিছুমান ৰেকৰ্ডিং কৰি থোৱা হৈছিল, সেইখিনি মই ডাউনলোড কৰিলোঁ। কৰাৰ পিছত মানে মই ভাবি পোৱা নাই কেনেকৈ মই আপলোড কৰিম, মানে কনচেপ্টটো মই ক'ত কেনেকৈ লগাম। তাকে আজি অৱশেষত সেয়া কৰি মেলি হৈছেগৈ আৰু এডিটিং। তাকে এতিয়া আপোনালোকৰ আগত অকণমান মই এতিয়া দুটামান কথা ক'ব বিচাৰিছোঁ। আমাৰ জীৱনত হয়তো এনেধৰণৰ ব্যক্তি সকলোৰে জীৱনত আছে, যিসকল ব্যক্তিৰ আমি সৰু মাত এষাৰ পালেই বুকুখন খুব বিষাই শুকাই কান্দি দিবলৈ মন যায়। কিন্তু সেইদিনাখন যেতিয়া প্ৰিন্সিপাল বাইদেউৰ কথা গম পালোঁ যে তেওঁ জুম এপত আমাৰ স্কুলৰ গোটেই ষ্টুডেণ্টখিনিৰ লগত এখন বাৰ্তালাপ হ'ব, তাত সেই মিছক নিমন্ত্ৰণ কৰিছে আমাৰ প্ৰিন্সিপাল বাইদেউ মাজনী মিছক। তেওঁৰ যেতিয়া মই খবৰটো পালোঁ খুব ভাল লাগিছিল মোৰ। কেতিয়ানো কথা পাতিম, কেতিয়ানো তেখেতক দেখা পাম, সেইখিনি মানে শুনি ভালো লাগিছিল আৰু সঁচাকৈ কৈছোঁ মোৰ চকু পানী ওলাই আহিছিল। খুব মানে দুখ লাগিছিল, কিয় নাজানো এয়া। আচলতে তেওঁৰ প্ৰতি মোৰ শ্ৰদ্ধা মৰম আৰু তেওঁৰ মোৰ যিখিনি মৰম চেনেহ কৰিছিল, খঙো কৰিছিল, তেওঁৰ এটা এটা কথাই মোৰ জীৱনটো আগবঢ়াই নিয়াত বহুখিনি অনুপ্ৰেৰণা যোগালে তেখেতে আৰু অনুপ্ৰেৰণা যোগায়ো আহিছে স্কুলৰ দিনৰ পৰাই। কিন্তু নষ্টালজিক হৈ পেলাই মই অলপ আৱেগিক হৈ পৰিছিলোঁ। তাকে চাবচোন ভিডিঅ'টোত মই কিছু সময় কান্দিলোঁ। আপোনালোকে হয়তো কথাবোৰ যেতিয়া মই ক'ম কান্দি কান্দি আপোনালোকে নিজে উপলব্ধি কৰিব পাৰিব। খুব দুখৰ সময় আছিল এইখিনি, খুব এটা আৱেগিক হৈ পৰিছিলোঁ সেই সময়খিনিত। চাবচোন আপোনালোকে। তাকে আৰু এতিয়া বেছি কৈ নাথাকোঁ, ব'লক এতিয়া ভিডিঅ'টোৰ মাজলৈ সোমাই যাম। কোনেবা শুনিব মোৰ, কোনেবা বুজিব, আৰু বৰ স্বপ্ন উপন্যাস। কিন্তু মোৰ স্বপ্ন উপন্যাস শুনিবলৈ দেখোন আজি আহিল। মোৰ হাতেৰে সৃষ্টি কৰা ছাত্ৰ ছাত্ৰী আজি মোৰ সন্মুখত বহি আছে। অঞ্জিমা মই চিনি পাইছোঁ, বৰ উৎসাহী ছোৱালী আৰু সম্ভৱ লখিমপুৰলৈ বিয়া হৈছে নেকি মই নাজানো, তেনেকুৱাই লাগে কথা বতৰা শুনিলে। হয় মিছ, আপোনাৰ কথা শুনি থাকিলে কেতিয়াও যেন শেষ নকৰিম আমি অনুষ্ঠান, তেনেকুৱা লাগে। সেইকাৰণে আপুনি হয়তো মাজত সুধিছে তোমালোকে শুনি আছা নে, আমি চবেই শুনি আছো আপোনাৰ কথা। কিন্তু ইমান ভিতৰলৈ সোমাই গৈছো স্তব্ধ হৈ গৈছে কাৰণে মোৰ সন্দেহ হৈছে যে মোৰ আকৌ বাৰ্তালাপ কেনেবাকৈ আমনিদায়ক হৈছে নেকি। নহয় নহয়, কেতিয়াও সেইটো সম্ভৱে নহয় আপোনাৰ ক্ষেত্ৰত। আমাৰ দেখিলেই আপুনি অঞ্জিমাক আপুনি সম্বোধন কৰাৰ লগত তাই শুকাই কান্দি দিলে। সেইবিলাকে আপোনাৰ আৰু আমাৰ মাজত সম্পৰ্ক মই দেখি আছো, মোৰ চকু পানী ৰাখিছো আৰু কিবা কৰি। হয় হয় মিছ, হয়। আপোনাৰ লগত কথা পাতিবলৈ যদি বহুতো মানুহ ৰৈ আছে, মই এজন এজনকে গোটেই কেইজনকে ল'ব বিচাৰিছো আপোনালোকক। নিশ্চয় নিশ্চয়। প্ৰথমতে মই অঞ্জিমাকে ল'ব বিচাৰিছো। অঞ্জিমাই আপোনাৰ কথাখিনি বহুত দেৰিৰ পৰা শুনি আছে কাণ পাতি। মই লৈ লৈছো। অঞ্জিমা মধ্যমীয়া ছাত্ৰী আছিল, ময়ে কৈছো। নমস্কাৰ দিছো। অঞ্জিমাৰ এতিয়া যিটো জীৱন, বিয়াৰ পাছৰ যিটো জীৱন মই দেখিছো। মই সিদিনা অলপতে অঞ্জিমাৰ এটা মই ভিডিঅ' চাইছো, হয়নে? লখিমপুৰৰ পৰা ডিব্ৰুগড়লৈ অহা, হয়নে? ইমান এজনী মানে বিবাহিতা অঞ্জিমা, ইমান সুন্দৰ এগৰাকী নাৰী হিচাপে বৰ্তমান প্ৰতিষ্ঠিত হৈছে। ছোৱালীজনীৰ এবছৰীয়া চুলি কটা যিটো মই দেখিলো, ইমান ভাল লাগিলে। তাই ছোৱালীজনীৰ চুলি কোচা যথেষ্ট দীঘল আৰু সেই চুলি কোচা কটাওতে কেনেকুৱাকৈ এটা মানে বৰ সুন্দৰ পৰম্পৰা চাগে এইটো। মই জনা নাছিলো এইটো পৰম্পৰা বুলি। কেনেকৈ বহুৱা হৈছে, কইনাক বহুৱা দি
কেনেধৰণে পানী ঢলা হৈছে, কেনেধৰণে ছোৱালীজনীক গা ধোৱা হৈছে, লৈ যোৱা হৈছে, মই বৰ সুখী হৈছো সঞ্জীমা। তুমি যে বৈবাহিক জীৱনত ইমান সুন্দৰ পাৰ্টটো প্লে কৰিছা। আৰু তোমাৰ মা বৈজয়ন্তী এতিয়ালৈকে কিমান আগবঢ়া ছোৱালী। বৈজয়ন্তীয়ে গীতত হওক, মাতত হওক, সমাজত হওক, ৰান্ধনি ঘৰত হওক, আৰু তোমাৰ ভাইটি নে দাদা সি মানস ভাইটি, সি ৰান্ধিও খুৱাই মোক কেতিয়াবা। চাবলৈ নেপাওঁ, চাবলৈ পাওঁ। বৰ সুন্দৰ গীত গাই তোমালোকৰ গোটেই ঘৰখনেই বৰ সুন্দৰ, বৰ সুন্দৰ। কোৱা, হয়, ভাল লাগিল আপোনাক লগ পাই ভাল লাগিল। মানে কি বুলি ক'ম এতিয়া মই। নাকান্দিবা অঞ্জিমা, নাকান্দিবা। বহুত দূৰ আগবাঢ়ি যাবলৈ আছে নহয়, বহুত সংঘাত আহিবলৈ আছে নহয়, যিবোৰ মই পাৰ কৰি আহিলো। মোৰ দৰে সুস্থিৰ হোৱা। ৭৩ বছৰ বয়সত তুমি কাৰোবাক কথা ক'ব পৰা হ'ব লাগিব নকন্দাকৈ। মোৰ বুকুত কিমান দুখে খুন্দিয়াই আছে মই তোমাক কেনেকৈ ক'ম, কিন্তু প্ৰকাশ কৰা নাই, চকুপানী ৰোধ কৰা। মই আশীৰ্বাদ কৰিছো তোমাৰ সেই ছোৱালীটি, যিজনী ছোৱালী তুমি ডাঙৰ কৰিছা, তুমি সেই ছোৱালীজনীক এদিন প্ৰকৃত জীয়ৰী হিচাপে, অসমৰ এগৰাকী জীয়ৰী হিচাপে, অসমক ৰিপ্ৰেজেণ্ট কৰিব পৰা, ভাৰতবৰ্ষ হয় নালাগে বিশ্বৰ দৰবাৰলৈ তুমি আগবঢ়াই দিব পাৰিবা। সেই মাতৃ তুমি হয়, তোমাৰ আইতা, তোমাৰ মা বৈজয়ন্তী হয়, আৰু তোমাৰ দেউতাও হয়, আৰু তোমাৰ ভাইটিও হয়। পাৰিবা, তোমালোকে পাৰিবা, মোৰ আশীৰ্বাদ আছে, নাকান্দিবা। ঠিক আছে, তাকে মানে কি আৰু চকু পানী কেনেকুৱা আপোনাক মানে বহু বছৰ মূৰত দেখিছো ন, মানে স্কুলৰ সেই দিনবোৰ। আৰু যে মই প্ৰথম যে নাটক কৰিছিলো স্কুলত, আপোনাৰ মনত আছিলে নাটকখনত কোনো বিজয়ী হোৱা নাছিলো মই, কিন্তু আপুনি যে আগৰ আসনত বহি মোৰ মানে আপুনি কৈছিলে, আজিও মনত আছে, তই ইমান ধুনীয়াকে কান্দিলি, মোৰ চকু পানী ওলাই গ'ল। আপুনি মোক গবা কৰি থৈছিলে, মনত আছে দেই এই কথাষাৰ? আছে মই কিবা। হয়, মই মিছেছ চলিহানি হৈছিলো। সেইখনে মই প্ৰথম নাটক, নীলিমা মিছে হেৰি কৰিছিলে, মোক শিকাই মেলি দিছিলে আৰু কৰিবলৈ। ভাল লাগিছিলে তেতিয়া। মানে সেই তাকে মানে এতিয়া আপোনাক দেখি কি বুলি ক'ম আৰু। স্বাভাৱিক ছাত্ৰী। মই ভাবিছো জানা, আজি যদি আমাৰ এই বাৰ্তালাপটো ছাত্ৰ ছাত্ৰী অন্যান্য সকলে চাই আছে কোনোবাই, তেতিয়া জানিব যে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত কিমান মিলনটো, কেনেকুৱা মধুৰ মিলন। সেইখিনি মই মোক দেখিলে পলাই ফাট মাৰা, আজি তুমি মোৰ আগত বহি চকুপানী টুকিছা। চোৱা, জীৱনৰ কি বিচিত্ৰ লীলা, ভগৱানৰ কি আমাৰ ওপৰত এই খেলা, কোনে কাক কেতিয়া ক'ত জড়িত হয় ক'ব নোৱাৰি। মই আশীৰ্বাদ দিছো, তোমাৰ ছোৱালীজনী ভাল ছোৱালী কৰিবা। ধন্যবাদ। নিশ্চয়। হয়, আপোনাৰ ফোন নম্বৰ মোৰ আছে বাৰু, হিৰেণক খুজিলো, হিৰেণে দিলে মোক। ফোন কৰিম আপোনাক। আৰু জোৱাই ল'ৰা মই দেখিলো দেই, জোৱাই ল'ৰা মই দেখিছো, বঢ়িয়া ল'ৰা, বৰ বঢ়িয়া ল'ৰা। হয়, ঠিকে আছে। তাকে অকমান মানে কি কবা, অনুষ্ঠানটো চাগে অলপ বেদনা টাইপে হৈ গ'ল নেকি, চকু পানী ওলাই গ'ল। গতিকে আমি সকলোৱে আৱেগিক হৈ পৰিছো। আৰু মিছে যিখিনি কথা কৈছে, আমি তোমাৰ ভিডিঅ' বিলাক চাই থাকো, খোৱা বোৱা বনোৱা পৰা আদি কৰি, পোৱালীজনী কিছুমান খুব ধুনীয়া গতিকে সেইখিনি কৰি যোৱা আগলৈ, আৰু যিখিনি ভিডিঅ' তুমি কৰি আছা। এয়া এতিয়া দেখিলে নহয় ভিডিঅ'টো, মই চকু পানী ৰখাম বুলি ভাবিও মই ৰখাব পৰা নাই। মোৰ অৱস্থা মানে কি ক'ম, সেইখিনি সময়ত মইহে গম পাইছিলোঁ মোৰ কেনেকুৱা লাগিছিল। সেয়াই বাৰু। আৰু এতিয়া আপোনালোকক দেখাব বিচাৰিছোঁ মোৰ দুজনীমান লগৰ, তেওঁলোকে ভিডিঅ' ক্লিপ দুটামান পঠাইছে, শুনিব কি কৈছে। এগৰাকী বেংগলৰ হয়, তেওঁ পঠাইছে, এগৰাকী থাকে জাপানত, তেওঁ পঠাইছে, আৰু এগৰাকী থাকে গুৱাহাটীত, তেখেতেও পঠাইছে। তাকে আৰু এতিয়া বেছি কৈ নাথাকোঁ, বলক এতিয়া ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। নমস্কাৰ, মই প্ৰীতিমালা, ডিগবৈ ছোৱালী, তেজপুৰৰ বোৱাৰীয়ে। বৰ্তমান মিষ্টাৰ কৰ্মসূত্ৰে আমি বেংগলোৰত থাকোঁ। আমাৰ এটা কণমানি আছে, 4 বছৰীয়া আদি। সেইদিনাখন আমি ফ্ৰেণ্ডশ্বিপ ডে উপলক্ষে এটা জুম কল এৰেঞ্জ কৰিছিলোঁ। যিহেতু আমি সকলোখিনি বেলেগে বেলেগে থাকোঁ, চ' এটা একলগ হোৱাৰ প্ৰচেষ্টা কৰোঁ আমাৰ এইটো। তাৰপিছত জুম কল এৰেঞ্জ কৰি পেলাই কথা পাতিলোঁ আমি, লগৰখিনি লগ হ'ল। বেছি নহয়, 12জন লগ হ'ল, কিন্তু তথাপিতো বহুত এইখিনি মানে আমাক সেই স্কুল দিনৰ, স্কুলত একেলগে বহি আড্ডা মৰাৰ সেই চিনবিলাক আমাৰ আকৌ
ফ্ৰেছ কৰি তুলিলে গোটেইখিনি নতুন আমি আকৌ ফিল কৰিলোঁ গোটেইখিনি একেলগে কথা পাতি কোনেও কাৰো মাত নুশুনে ইমানেই কথা পাতিলোঁ ইমান উৎপাত কৰিলোঁ গান গালোঁ চিঞৰিলোঁ মাত চাত বহি গ'লগৈ তাৰপিছত ভাল লাগিলে আচলতে কি আমাৰ এটা গ্ৰুপ আছে স্কুলৰ 2016ত মই ক্ৰিয়েট কৰিছিলোঁ গ্ৰুপটো কাৰণ বন্ধুক এৰিটো আমি থাকিব নোৱাৰোঁ য'ত যেনেকৈ যি নম্বৰ পাইছিলোঁ আনি পেলাই মই একলগ কৰাৰ এটা প্ৰচেষ্টা কৰিছিলোঁ মাথো থাকে কিছুমান আছে গ্ৰুপটোত এনেও যথেষ্ট সংখ্যক আছে লগৰ কিন্তু হয়তো কিছুমান এক্টিভ নহয় কিন্তু মেছেজবিলাক চবেই সকলোৱে পঢ়ি থাকে গম পাই থাকোঁ ৰিপ্লাই কৰে মোক পাৰ্চনেলি কিছুমানে সেইটো তেওঁলোকৰ নিজৰ ইছ্যু নিজৰ কথা আৰু তাৰপিছত যিখিনি লগ হ'লোঁ বিৰাটেই ভাল লাগিলে তাতে মৃদুস্মিতাও জাপানৰ পৰা লগ হ'ল ভাল লাগিলে তাইও সেই সময়কণ যে আমাক দিলে ইমান ব্যস্ততাপূৰ্ণ লাইফৰ পৰা যিহেতু আমি ইয়াত 6টা বজাত ষ্টাৰ্ট কৰিছিলোঁ তাত 9:30 বাজে তেতিয়া তো সেই ৰাতি 2 ঘণ্টা তাই আমাৰ লগত থাকিলে তাৰপিছত এনেকৈ ভাল লাগিলে বিৰাটে ভাল লাগিলে আৰু এই অঞ্জিমাৰ চেনেলটোৰ থ্ৰুৱেদি এই কওঁ যে বন্ধুত্ব ফ্ৰেণ্ডশ্বিপ মানে হৈছে এনেকুৱা এটা শব্দ যিটো আমি কেতিয়াও লাইফত এৰাই চলিব নোৱাৰোঁ আমাৰ জীৱনত বন্ধু লাগিবই মা দেউতা যেনেকুৱা ইম্পৰ্টেণ্ট ঠিক তেনেকৈ বন্ধু আমাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট সকলোকে মই বহুত বেছি ভাল পাওঁ চেষ্টা কৰোঁ লগত ৰখাৰ সিমানেই আৰু লাভ ইউ অল বাই মই মৃদুস্মিতা মোৰ ঘৰ ডিগবৈত আৰু বৰ্তমান মই জাপানৰ টকিঅ'ত গৱেষণা কৰি আছোঁ মই ডিগবৈ শিশু নিকেতন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী আমাৰ স্কুলীয়া বন্ধু বান্ধৱীৰ হোৱাটছএপ গ্ৰুপ আছে আৰু বৰ্তমান যিহেতু কৰোণা ভাইৰাছৰ বাবে সকলো ঘৰতেই আবদ্ধ আৰু আমি আমাৰ আপোনজনক সঘনাই লগ পাব পৰা নাই সেইকাৰণে গ্ৰুপটোত উপস্থাপন কৰা হ'ল এক ভাৰ্চুৱেল ৰিইউনিয়নৰ এই কথাত সকলোৱে হয়ভৰ জনালে আৰু ইখান আৰু প্ৰীতিমালা যথেষ্ট আগভাগ ল'লে সকলোকে কথাটো জনোৱাৰ বাবে আৰু সেই অনুযায়ী আমি লগ হ'লোঁ 1 আগষ্টৰ গধূলি ভাৰ্চুৱেল কলৰ জৰিয়তে সকলো বন্ধু বান্ধৱী আহিব নোৱাৰিলে কিন্তু যিকেইজন আহিল তেওঁলোকৰ লগতেই পুৰণা স্কুলীয়া জীৱন ৰোমন্থন কৰিব পৰা গ'ল বহুকেইজন বন্ধু বান্ধৱীক বহুত দিনৰ পাছত দেখা গ'ল বহু বছৰৰ পাছত দেখা গ'ল খা খবৰ লোৱা হ'ল আৰু তাৰপিছত আমি স্কুলত আমি কি কৰিছিলোঁ কোনখন বেঞ্চত বহিছিলে টিফিন সময়ত আমি কি কৰিছিলোঁ ইত্যাদি কথা পতা হ'ল স্কুল সংগীতো গোৱা হ'ল খুব ভাল লাগিল অলপ সময়ৰ বাবে নষ্টালজিক হৈ পৰিলোঁ অঞ্জিমাৰ চেনেলৰ দ্বাৰা মই মোৰ সকলো বন্ধু বান্ধৱীক ধন্যবাদ জনাইছোঁ এই কৰোণা দুৰ্যোগৰ সময়ত অলপ সময় উলিয়াই কথা পতাৰ বাবে আৰু সাহস দিয়াৰ বাবে আশা কৰিছোঁ পৃথিৱীখন অতি সোনকালেই কৰোণামুক্ত হওক আৰু সকলোকে সুশৰীৰে দেখা পোৱাৰ আশা ৰাখিলোঁ ধন্যবাদ হেল্ল' মই দেৱলক্ষ্মী মই গুৱাহাটীত থাকোঁ সকলোকে ইউটিউব অঞ্জিমা চেনেলৰ মাধ্যমে মই ফ্ৰেণ্ডশ্বিপ ডে উলগ জনালোঁ আৰু জুম কলৰ জৰিয়তে সেইদিনাখন আমি চাইল্ডহুড ফ্ৰেণ্ডছখিনি একলগ হ'বলৈ সুযোগ পাইছিলোঁ সকলোৱে ব্যস্ততাপূৰ্ণ লাইফৰ মাজত অকণমান সময় উলিয়াই পেলাই সকলোৱে কথা বতৰা পাতিলে অতীতৰ স্কুলৰ স্মৃতিখিনি ৰোমন্থন কৰিবলৈ সক্ষম হ'ল গোটেইখিনিকে লগ পাই বিৰাটেই ভাল লাগিল আৰু বিশেষকৈ ইয়াৰ বাবে আমি ধন্যবাদ দিব লাগিব প্ৰীতিমালা ঈশান আৰু মৃদুস্মিতাক এইকাৰণেই ধন্যবাদ দিব লাগে তাই ভিডিঅ' চেটৰ কথা প্ৰথম তাই কৈছিল যে আমি এটা গেট টুগেডাৰ কৰিব লাগে ভিডিঅ' কলৰ জৰিয়তে তাৰপিছত ঈশান এইকাৰণে যে সেইখিনি কৰাৰ কাৰণে সি সুবিধা কৰি দিছিল আৰু প্ৰীতিমালাকতো সকলোৱে ধন্যবাদ দিব লাগে তাই যিডাল এনাজৰী বন্ধুত্বৰ তাই সদায় ৰাখিছে আৰু সকলোৰে লগত তাই খবৰ খাতি লৈ থাকে সকলোৰে লগত তাই বিৰাট এটা ভাল সম্পৰ্ক আছে বুলি ক'ব পাৰি আৰু অঞ্জিমাক মই ধন্যবাদ দিছোঁ এই চেনেলৰ জৰিয়তে তাই আমাক আমাৰ মনৰ কথাখিনি অকণমান হ'লেও ক'বলৈ সুযোগ দিছে আৰু তাই চেনেলৰ ভিডিঅ'বিলাক চাই থাকিব তাই বিৰাটেই ভাল হৈছে ভিডিঅ'বিলাক তাই চেনেলটো ফ'ল' কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটি দবাবলৈ নাপাহৰিব ভিডিঅ'টো চাই বাৰু কেনেকুৱা পালে যদি ভাল পালে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকল নতুনকৈ মোৰ চেনেলটো ভিজিট কৰিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে যিটো আছে সেইটো যাতে ক্লিক কৰি অল কৰি দিয়ে তেন্তে আজিলৈ আহোঁ আৰু নতুন এটা ভিডিঅ'লৈ পুনৰ আহিম তেন্তে আজিলৈ বাই বাই আৰু নমস্কাৰ